কর্মী মুর্দাবাদ 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 সোশ্যাল কর্মী মুর্দাবাদ 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 সোশ্যাল কর্মী গো ব্যাক উই ওয়ান্ট জাস্টিস সেবাৰ এখন কিতাপক লৈ এতিয়া ৰাজপথত আন্দোলন এখন কিতাপৰ বিৰুদ্ধে আদিবাসী ছাত্ৰ সন্থাই সাব্যস্ত কৰিছে প্ৰতিবাদ অসম সাহিত্য সভাৰ সদস্য সুশীল কুৰ্মীৰ পুত্তলিকা দাহ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰকৃততে অসম চৰকাৰৰ পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ দ্বাৰা প্ৰণয়ন কৰা নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যপুথিত বৈচিত্ৰ্যময় অসমত চাহ বাগানত কৰ্মৰত আদিবাসী শ্ৰমিকসকলক চাহ জনজাতি বুলি উল্লেখ কৰাৰ বাবে এতিয়া ৰাজ্যত আদিবাসীসকলে আৰম্ভ কৰিছে প্ৰতিবাদ অসম সাহিত্য সভাৰ সদস্য সুশীল কুৰ্মীয়ে লিখা এই কিতাপখনত উল্লেখিত শব্দটোৱে সমূহ বাগানত কৰ্মৰত আদিবাসী শ্ৰমিকক লজ্জিত কৰা বুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সদস্যসকলে মন্তব্য কৰে যিহেতু এইসকল লোক ভাৰতৰ বিভিন্ন ঠাইত আদিবাসী কৰ্মৰ বাবে অসমলৈ আহি চাহ বাগানত কাম কৰিব লগা হৈছে বুলি এই চাহ জনজাতি নহয় বুলি মন্তব্য কৰে আদিবাসী ছাত্ৰ সন্থাই বৃহস্পতিবাৰে বাগানে বাগানে আৰু ৰাজপথে চলিল আদিবাসীৰ প্ৰতিবাদ লখিমপুৰৰ চিলনীবাৰী দলহাট হাৰমতি আদিত আদিবাসী ছাত্ৰ সন্থাই দাহ কৰে সুশীল কুৰ্মীৰ পুত্তলিকা অনতিপলমে সুশীল কুৰ্মীৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ লগতে পাঠ্যপুথিখনৰ পৰা এই শব্দ আঁতৰাবলৈ দাবী তুলিছে প্ৰতিবাদকাৰীয়ে ইয়াৰ অন্যথা ৰাজ্যজুৰি আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আদিবাসী ছাত্ৰ সন্থাৰ অসম আদিবাসী ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ উদ্যোগত লখিমপুৰ জিলাৰ প্ৰতিটো আঞ্চলিকত আমি সুশীল কুৰ্মীৰ নামৰ ব্যক্তিজনৰ প্ৰতিকৃতি দাহ আমি আজি কৰিছোঁ যিহেতুকে আজি কেইদিনমানৰ পূৰ্বে সুশীল কৰ্মীয়ে সেবাৰ বৰ্ডত যিখন দশম আৰু নৱম আৰু দশম শ্ৰেণীৰ যিখন পাঠ্যপুথি বৈচিত্ৰ্যময় অসম বুলি যিখন পাঠ্যপুথি ওলাইছে প্ৰকাশ হৈছে উক্ত পাঠ্যপুথি আদিবাসীসকলৰ ইতিহাসক লৈ সম্পূৰ্ণ ভুল ব্যাখ্যা কৰিছে তেখেতে গতিকেলৈ আমি চৰকাৰক ইতিমধ্যে দাবী জনাইছোঁ যে অতি শীঘ্ৰেই চাহ জনগোষ্ঠীৰ ঠাই সলনিত আদিবাসী নামৰ পৰিচয়েৰে আমাক নামাকৰণ কৰিব লাগে যিহেতুকে আমি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আমি অসমলৈ আহিছিলোঁ কৰ্মসূত্ৰেই আৰু যিহেতুকে আদিবাসীসকল ঝাৰখণ্ড ছত্তীশগড় বিহাৰ ইউ পি ৰাজ্যৰ পৰা অসমলৈ আহিছিল আৰু তেখেতসকলে যেতিয়া সেইবিলাক ঠাইত যেতিয়া আদিবাসী হয় অসমত কিহৰ কাৰণে আদিবাসী নহ'ব লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট VNS নিউজ